তে আপুনি বাৰু জানেনে যে যিকোনো এজন মানুহ কিবা এটা বস্তুত আসক্ত বা এডিক্টেড হ'বলৈ সাইকোলজি আৰু নিউৰলজিৰ মতে 66 দিন সময় লাগে, অৰ্থাৎ 66 ডেজ লাগে। কিন্তু এইটো নিৰ্ভৰ কৰে ব্যক্তিজনৰ স্বাস্থ্য, মানসিক অৱস্থা বা পদাৰ্থৰ ওপৰত। যদি মাদক দ্ৰব্য বা নিচাজাতীয় বস্তু হয় তেনেহ'লে ইয়াতকৈ কম দিনৰ ভিতৰতো আসক্ত হ'ব পাৰে। আপুনি যদি এটাতকৈ অধিক ভাষা ক'বলৈ জানে আৰু আপুনি এটা ভাষাত কথা পাতি থকা সময়ত হঠাতেই যদি আপুনি দ্বিতীয়টো ভাষালৈ সলনি হৈ যায় বা দ্বিতীয়টো ভাষাত কথা পাতিবলৈ ধৰে, লগে লগে আপোনাৰ বডি লেংগুৱেজ, আপোনাৰ হাওঁফাওঁ বা আপোনাৰ পাৰ্চনেলিটি সলনি হ'বলৈ ধৰে। ধৰি লওক আপুনি অসমীয়াত কাৰোবাৰ লগত কথা পাতি আছে আৰু হঠাতে আপুনি হিন্দী বা ইংলিছত কথা পাতিবলৈ ধৰিছে। গতিকে ভাষাটো সলনি হোৱাৰ লগে লগে আপোনাৰ হাওঁফাওঁ, অংগী ভংগী বা আপোনাৰ পাৰ্চনেলিটিও সলনি হৈ যায়। তে আপুনি এই কথাটো নিজৰ লগত এবাৰ নটিচ কৰিবচোন। তে আপুনিও চাগে বহুবাৰ নটিচ কৰিছে বা আপোনাৰ লগতো এনেকুৱা চাগে হৈছে যে কোনোবাই যদি আপোনাৰ সন্মুখত হামি মাৰি থাকে তেতিয়া আপোনাৰো অট'মেটিক হামি আহি যায়। কিন্তু আপোনাৰ সেই সময়ত কোনো ধৰণৰ টোপনিও নাহে বা কোনো ধৰণৰ ভাগৰো নালাগে, অথচ সন্মুখৰ মানুহজনে হামিয়াই থকা দেখিয়ে আপোনাৰো লগে লগে হামি আহি যায়। কিন্তু এইটো কিয় হয় বাৰু? তে ইয়াক সংক্ৰামক হামি বা কণ্টেজিয়াছ ইয়নিং বুলি কোৱা হয়। আৰু ইয়াৰ মুখ্য কাৰণটো হৈছে যে আমাৰ ব্ৰেইনত কিছুমান বিশেষ নিউৰনছ থাকে যাক মিৰৰ নিউৰনছ বুলি কোৱা হয়। আৰু এই মিৰৰ নিউৰনছবোৰে বেলেগৰ কিছুমান বিশেষ বস্তু দেখিলে ই এক্টিভ হৈ উঠে, অৰ্থাৎ কপি কৰিবলৈ ধৰে। আৰু সাইকোলজিৰ মতে ইয়াৰ সম্বন্ধ আমাৰ ইমোশ্যনেল এটাচমেণ্ট, অৰ্থাৎ আমাৰ আৱেগিক সম্বন্ধৰ লগতো জড়িত। কাৰণ যি মানুহে বেলেগৰ আৱেগ অনুভূতিক সহজে বুজি পায় বা সহজে অনুভৱ কৰে তেনে মানুহৰ লগত এনেকুৱা ধৰণৰ হয়। এতিয়া আপুনি হয়তো দেখিছে যে কোনোবা এজনে যদি কান্দি থকা দেখে তেনেহ'লে কিছুমান মানুহৰ চকুত চকু পানী ওলাই যায়, কাৰণ তেওঁ সেই আৱেগ অনুভূতিক বুজি পায় বা সেই ইমোশ্যনেল এটাচমেণ্টটোৰ লগত জড়িত হৈ যায়।